মোদী চৰকাৰৰ ইচ্ছা অনুসৰি অনুষ্ঠিত হৈছে চিৰবৈৰী পাকিস্তান আৰু ভাৰতৰ ক্ৰিকেট মেচ ২৬ গৰাকী হিন্দু নাৰীৰ সেন্দুৰ বিক্ৰী কৰিলে নৰেন্দ্ৰ মোদীয়ে পেহেলগামত স্বামী হেৰুওৱা মহিলাই বিচাৰিছে বাতিল কৰিব লাগে ভাৰত পাকিস্তান মেচ তেজ আৰু কথা একেলগে নচলে তেজ আৰু পানী একেলগে বব নোৱাৰে ভাৰতীয়ৰ তেজেৰে ফাকু খেলা পাকিস্তানৰে ক্ৰিকেট মেচ কিয় নাপাক পাকিস্তানৰ সেই বৰ্বৰ পেহেলগামৰ আক্ৰমণ কোনো ভাৰতীয়ই কোনো কালেই পাহৰিব নোৱাৰে ২৬ ভাৰতীয়ক গুলিয়াই ঠকা খৰকা কৰিছিল পাকিস্তান সমৰ্থিত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সদস্যই তাৰ পাছতে বিদ্ৰোহৰ অগনি জ্বলিছিল ১৩০ কোটি ভাৰতীয়ৰ বুকুত সেই জুই এতিয়াও নুমুৱা নাই চকুলো শুকুৱা নাই স্বামীহাৰা দুৰ্ভগীয়াৰ আপোনজনক হেৰুৱাৰ বেদনাই এতিয়াও খেদি ফুৰিছে সেই পৰিয়ালকেইটাক তাৰ মাজতে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট মেচ খেলিবলৈ সাজু হৈছে ভাৰত কিয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে দাবী উত্থাপন কৰিছিল বাতিল কৰিব লাগে ভাৰত পাকিস্তানৰ মেচ এই দাবীৰে বিচিচিআইৰ সম্পাদক দেৱজিৎ লন শইকীয়ালৈ পত্ৰ লিখিছিল গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ দেৱজিৎ লন শইকীয়া সেয়ে মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কিন্তু সেয়া নহল গৌৰৱ গগৈ আৰু পাকিস্তান কানেকশ্যনক ন্যায্যতা দিবলৈ দিনে নিশাই ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰীয়ে বন্ধু দেৱজিৎ লন শইকীয়াক এই মেচ বাতিল কৰিবলৈ সৈমান কৰিব নোৱাৰিলে হয়তো চেষ্টাই নকৰিলে ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে ভাৰত পাকিস্তানৰ মেচৰ বিৰোধিতা কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬ গৰাকী ভাৰতীয়ক হত্যা কৰা ঘটনা আছিল অতি ভয়ানক কিন্তু তাতোকৈ ভয়ানক কথাটো হ'ল আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেট মেচ খেলিছে মোদীৰ সেই সামান্যতম আবেগ অনুভূতিও নাইনে প্ৰশ্ন কৰিলে জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমণিয়ন স্বামীয়ে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়েও এই মেচ বয়কট কৰিবলৈ আহ্বান জনালে অসন্তুষ্টি ব্যক্ত কৰি ভাৰত পাকিস্তানৰ মেচ নাচাও বুলি ঘোষণা জ্যেষ্ঠ IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ পেহেলগামত স্বামীক হেৰুওৱা দুৰ্ভগীয়া মহিলায়ো এই মেচৰ বিৰোধিতা কৰিছে ডুবাইৰ এই খেলত বহু টিকট বিক্ৰী নহল সেই খবৰো প্ৰকাশ পাইছে তাৰ পাছতো কেৱল ব্যৱসায়ৰ স্বাৰ্থতেই এই মেচ অনুষ্ঠিত কৰিব যুঁজা চলালে নৰেন্দ্ৰ মোদী চৰকাৰে এটা সময়ত পাকিস্তান প্ৰসংগত মোদী আৰু আন বিজেপি নেতাই নিজেই কৈছিল তেজ আৰু কথা একেলগে চলিব নোৱাৰে टेरर और टॉक टेररिज्म और टॉक्स एंड टेरर और टॉक्स एक साथ नहीं चलेंगे पानी और खून भी एक साथ नहीं बह सकता আজি গৃহমন্ত্ৰী অমিত শাহৰ পুত্ৰ ICCৰ অধ্যক্ষ তাৰ পাছতো এই মেচ বাতিল নহল কিয় কাৰণ এই খেল অনুষ্ঠিত হোৱাটো বিচাৰিছিল মোদী চৰকাৰে নিজেই সুনীল গাভাস্কাৰে নিশ্চিত কৰিলে এই কথা बोलने से कुछ फर्क तो पड़ने वाला नहीं है क्योंकि हमारी सरकार ने तो तय किया है कि मैचेस होने चाहिए मल्टी कंट्री अगर हो गए तो पाकिस्तान के खिलाफ भारतीय टीम खेलेगी बायलैटरल में नहीं खेलेगी ये तो निर्णय ले लिया हमारी सरकार ने এতিয়া দেশবাসীয়ে কথাবোৰ বুজক অপাৰেশ্যন সিন্দুৰৰ কৃতিত্ব লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মোদীয়ে সঁচাকৈ বুজেনে ভাৰতীয়ৰ তেজৰ মূল্য মোদী চৰকাৰৰ এই কাণ্ডৰ পাছত হয়তো বুজিবলৈ কাৰো একো বাকী নাই